কি হ'ল তই এতিয়া উঠি আছ তই পিছফালে আহিছ কাৰণে উঠি আছ তোৰ কোনে যা কি আহক নহ'লে আজি মোৰ ৰুমটোকে দেখাই দিওঁ যাব পাৰিবনে বলক বেছি ওপৰত নহয় ফাৰ্ষ্ট ফ্ল'ৰত হয় সেইটো দেখিছেনে সেইটোৱে মোৰ ৰুম আহক 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 ভিতৰলৈ যাওঁ ভিতৰতো দেখাই দিওঁ অঁ আৰু চাব দেই ষ্টেপকেইটা বহুত ওখ হয় অলপ ভালকৈ আহিব এইফালে টাৰ্ণিং ল'লেই পাই গ'লোঁ আৰু উঠিলেনে বলক 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 আহক আৰু এইখনেই হৈছে মোৰ দৰজা এইখন দৰজা খুলি দিলে আপুনি পাই যাব মোৰ ৰুম এইটো চাওক মোৰ ৰুম আৰু এইটোৱে মোৰ ৰুম হেল্ল' গাইজ গুড মৰ্ণিং সকলোলৈ আজি দেখাম এজন ল'ৰাই নাইট ছিফ্ট কৰিবৰ পিছত ৰুমত কি কৰি থাকে মানে কি কৰি দিনটো মানে কটায় তো আৰু কিমান কি কাম থাকে সকলোখিনি আজি আপোনালোকক এক্সপ্লেইন কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ চাব হেল্ল' গাইজ গুড মৰ্ণিং মই ৰাজু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাজু ভাই অসম তেনেহ'লে আহক আজি দেখাম আপোনালোকক মোৰ ৰুমত সৰু সৰু যিমানখিনি কাম আছে সকলোখিনি আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম আৰু লগতে মোৰ ৰুমটো তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰো কি কয় বলো ৰাতিপুৱা শুই উঠিয়ে প্ৰথম ষ্টাৰ্টিঙত কি কৰিছো জানেনে এইখিনি দেখিছে কাপোৰ এইখিনি ভিজাই লৈছো বাট কি হৈ গ'ল আমাৰ চাফৰ পেকেট নাছিলে ইয়াতে চাফ থৈ দিছিলো আগতে আমি চাফৰ পেকেটটো নাই লগতো এতিয়া দোকানত খেলাইছো কি কৈছে চাফ আনিবলৈ সি চাফ অনাৰ পিছতহে কিবা এটা মানে কাপোৰখিনি মানে ভিতিয়াব পাৰিম আৰু ইফালে আজি বেছি স্পেচিয়েল নাই ইফালে ভাতটো অলৰেডি হৈ গ'ল ইফালে কণী বইল কৰিছো আৰু আলু ভৰ্তা একচুৱেলি বেলেগ খাই থকা যায় কিন্তু আলু ভৰ্তা মানে বহুত দিনত খোৱা নাই ঘৰৰ মানে স্মৃতি মনত পৰি যায় তাৰ ভিতৰত আৰু ইয়াত কিবা এটা আছে তো এইটো থাকক তো এইখিনি হৈ লওক আৰু লগৰটো মানে একচুৱেলি বজাৰত গৈছে তো সি বজাৰৰ পৰা চাফ এক্সেল আনক আৰু ইফালে এইটো অলৰেডি সিজি আছে তো এয়া আজি থাকিব আলু ভৰ্তা কাৰণ খাই বেলেগ খাই মানে ক'ব গ'লে আমনি লাগিছে চব্জিবিলাক আৰু ইয়াৰ চব্জিবিলাক ইমান ভালো নহয় চেন্নাই চব্জিবিলাক মানে কি হয় আমাৰ অসমৰ যেনেকে জিকা ভোল মানে বিভিন্ন ধৰণৰ কেঁচা চব্জি পোৱা যায় ইয়াতে মানে সেইটো নাই অনলি আমাৰ এইটো কোমোৰাটো পোৱা যায় তিতা কেৰেলা আলু বিলাহী জলকীয়া বাছ এইখিনিয়ে হয় কিন্তু ঘৰৰ আমাৰ অসমৰ সেই পানীলাও আৰু মাছ ভোল আৰু মাছ এই যে চব্জিবিলাকৰ সোৱাদ কি কম আৰু মানে ইয়াৰ কোনো ভাষা নাই আজিও মনত পৰে সেই ঘৰৰ খানাখিনিলৈ তো উপায় নাই বিদেশত আছে যদি খাবই লাগিব কৰিবই লাগিব তো এয়াই আমাৰ জীৱন তো আজি সেই আলু ভৰ্তা আৰু কণী আৰু কি আছে মই দেখাই আছো আপোনালোকক আৰু আমি পানী ক'ৰ পৰা আনো আজি সেইটো দেখাই দিওঁ এই পানী একচুৱেলি কেন আমি তলৰ পৰা আনো তো এইটো কেন অলৰেডি ভৰোৱা হৈ আছে ইয়াতে পানী অলপ আছে বাট এইখিনি পানী ইমান খাচ নহয় তো পানী পেলাই দিছো মই আৰু এইটো কেন অলৰেডি আছে আৰু সেইটো পাইপডাল আমি কি কৰো তাত প্ৰেছ কৰিলে পানীটো ওলাই যায় এইফালে চাওক কণীটো বইল হৈ আহিছে আৰু বলক এইটো আমি তলত থৈ আহোগৈ বলক 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 এণ্ড আৰু ইফালে মই আপোনাৰ বনাব লৈছিলো যে কণী আমাৰ একচুৱেলি কেৰাহীবিলাক লেতেৰা দেখা পাই আপোনালোকে হেৰি নকৰিব দেই আমি মানে একচুৱেলি কেৰাহীবিলাক বহুত পুৰণা হৈ গ'ল ন 2021 চনৰ কেৰাহী এইবিলাক তো ইমান আপোনালোকে মাইণ্ড নকৰিব বনাই আছো আৰু দেই চাই যাব আহি গ'ল পুৰা কাপোৰ ভিজাই দিম এতিয়া তো কাপোৰ চাপোৰ পুৰা ভিজাই দিলো পানী অহা নাই বৰ্তমান পানী মটৰ চলি আছে এইফালে কাপোৰ ভিজোৱা হৈ গ'ল আৰু ইফালে ৰুমত পুৰা চব্জি বনোৱা কাম চলি আছে কি হ'ল তই এতিয়াহে উঠি আছ তই পিছফালে আহিছ কাৰণে উঠি আছ তোৰ কোনে যা কি তো এইটো আমাৰ এইফালে চব্জি পুৰা এইফালে হৈ আছে এইফালে কণী কেইটা নাইকিয়া হ'ল যে কণী কেইটা চুৰ হ'ল একচুৱেলি তো আমি এতিয়া ধুনীয়াকে ভাত চব্জি কাপোৰখিনি ভিজাই দিলো আৰু এইফালে ষ্ট্ৰিং এনাৰ্জি ড্ৰিংক আহি গৈছে এইটো এতিয়া বিন্দাছ মই অকলে খাই দিম সি নাখায় বোলে তো এইটো খাই কৰি ধুনীয়াকে কাপোৰখিনি ধুওঁ ভাতটো খাওঁ কাপোৰ চাপোৰ ভিজাই এনেই অকমান বাগৰি ললো দনৰ নিচিনা আৰু ইফালে আমাৰ ভাত চব্জি চব ৰেডি হৈ গ'ল আমি এতিয়া লগাই ল'ম বেহৰ বাৰী তো সি দাদাই তাৰ পানীখিনি লৈ আহিছে বাট মোৰ পানীখিনি পাবলৈ মোৰ মগটো অনা নাই তো পানীটো মানে একচুৱেলি নাই পানীটো নাই আৰু আজি আমাৰ চব্জিটো একচুৱেলি লাল কালাৰ লাল পানী আমাৰ চব্জি আজি চাব নালাগে তো আমি ইফালে খাব ওলাইছো এয়া মোৰ পানী আৰু ইয়াৰ চব্জি চাওক চব্জি আমাৰ চব্জি আজি লাল পানী লাল বাতি তো খাই লওঁ আমি কাপোৰ ধোৱা হৈ গ'ল আমাৰ এতিয়া আপোনালোকক দেখাই আছো চেন্নাই ৰ'দটো কেনেকুৱা এনেকুৱা খাতাৰনাক মানে জেহেৰ ৰ'দ দি আছে কি কম আপোনালোকক তো চাওক কিমান হ'ব ডিগ্ৰী আপোনালোকে নিজে ট্ৰাই কৰক মাইণ্ড ব্লয়িং
এনেকুৱা খাতাৰনাক ৰ'দ দি আছে মানে কি কম আৰু তো কাপোৰ পুৰা মেলি দিলো আৰু আপোনালোকে ৰ'দটো চাই আপোনালোকে অনুমান কৰিছে কিমান এটা ৰ'দ দি আছে মেক্সিমাম মোৰ হিচাপত 38 মাৰি আছে তো এইবিলাক কাপ চাপ চব ধুই দিলো আৰু তললৈ গৈ আছো তো মোৰ কাপোৰ ধোৱা হৈ গ'ল পুৰা আন্ধা দেখি গৈছো ৰুমৰ ভিতৰত অহা লগতে মানে কি কম ইমান ৰ'দ ঘামি চাওক ঘাম ওলাই গৈছে তো মোৰ ধোৱা হৈ গ'ল এতিয়া হিট হ'বগৈ তাৰ পাল মানে এয়াই আমাৰ খুটু খাটাক জীৱন আমি এনেকে ধৰক খুটু খাটাকৈ থাকিব লাগে ইটো সিটো কাম কৰি তো এতিয়া আৰু বিশেষ একো নাই এতিয়া শুব লাগিব যিহেতু আকৌ নাইটৰ ডিউটি আছে তো খাই বৈ ললো কাপোৰ কৰিলো সকলোখিনি আপোনালোকক দেখালো যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ বা ছাবস্ক্ৰাইব এটা কৰি দিব বিশেষকে ছাবস্ক্ৰাইবটো বহুত কমি আছে তো ইমানখিনি আছিলে আজি আগলৈ আৰু ভিডিঅ' দেখাই থাকিম চাই যাব বাই বাই জয় আই অসম লাভ ইউ